শাওন মাহত বোলে সেউজীয়া কালাৰৰ খাৰু পিন্ধিব লাগে, কিন্তু দুৰ্ভাগ্যবশতঃ মোৰ লগত সেউজীয়া কালাৰৰ খাৰু নাই, ৰঙা খাৰুৱে আছিল। সেইকাৰণে ৰঙা খাৰুখিনিয়ে পিন্ধি লৈছোঁ আৰু সঁচাকৈ কিবা এটা ভাল লাগি গৈছে। আৰু তাতে মেহেন্দিখিনি লগোৱাৰ কাৰণে হাতখন বেছি ধুনীয়া ধুনীয়া যেন লাগিছে। আৰু এয়া আমি ৰাতি প্ৰায় 12টামান বজাত মন্দিৰত যাম বুলি ওলাই আহিছোঁ। আৰু আহি পাই দেখিছোঁ ইমানেই মানুহৰ ভিৰ, চাৰিওপিনে মানে গাড়ীয়ে গাড়ী থোৱা জেগাই নাই, মানে ইমানে মানে মানুহ হৈছে। আৰু খুব বেছি কিবা কিবি কাৰণত আমাৰ মানে একেলগে অহা হোৱাই নাছিল, মানে সময় মিলা নাছিল। তেওঁ যদি মানে ডিউটিত থাকে বা এনেকুৱা মিলা নাছিল। আৰু মই যেনিবা প্ৰত্যেকটো সোমবাৰত গৈছোঁ, কিন্তু মানে একেলগে আমি যোৱাই নাছিলোঁ। এয়া শেষৰটো সোমবাৰত ভগৱানে মিলালে আৰু কিবাকে। যিয়ে নহওক, এয়া নদীৰ ঘাটত পানী তুলিবৰ কাৰণে চব মানুহৰ মানে ভিৰ। আৰু আমিও গ'লোঁ, কিন্তু মোৰহে পানী লোৱা নহ'ল, মানুহজনে লৈছে। একো নাই, তেওঁ ল'লেও হ'ব বাৰু। আৰু মানে ইয়াতে বেছি টাইম থাকিবও নিদিয়ে, আৰু যিটোহে মানুহৰ ঠেলা হেঁচা, সেইটো কাৰণে মানে বহুত বেছি ভিৰ কৰিব দিয়া নাই। যদিও ভিৰটো হৈছে, ইমান মানে কণ্ট্ৰল কৰাটো মানে পচিবল নহয়। আৰু যিয়ে নহওক, পানীখিনি লৈ আমি মন্দিৰৰ কাৰণে ওলাই আহিছোঁ। আৰু ঘাটৰ পৰা বহুত বেছি মানুহ, আৰু মানুহ হ'বই, কাৰণ কিয়, যিহেতু শেষৰটো সোমবাৰ আৰু এই শাওনৰ মাহটোৰ কাৰণে আৰু এটা বছৰ অপেক্ষা কৰিব মানুহে। সেইটো কাৰণে সকলোৰে মনৰ আশাবোৰ লৈ মানে আহিছে। আৰু প্ৰায় হাজাৰ হাজাৰ মানুহ আহিছে, সকলোৰে মনৰ আশাবোৰ পূৰণ হওক বুলিয়ে আহিছে দিয়কচোন। আৰু ঠিক তেনেকৈ আমিও মানে নিজৰ মনৰ আশাবোৰ লৈয়ে গৈছোঁ। ভাবিছোঁ আৰু সকলো ভাল হওক, চবে ভালে থাকক, মনৰ আশাবোৰ সকলোৰে পূৰণ হওক, সেইটো ভাবিয়ে। আৰু কি বুলি ক'ম, মানে ভাষাই দি বুজাব নোৱাৰোঁ, ইমানে ভাল লগা এটা পৰিৱেশ। যদিও মানুহৰ ভিৰ, কিন্তু তাত থাকি একদমেই বেয়া লগা নাই। কিবা মানে পজিটিভিটি লাগি গৈছে, মানে কেনেকুৱা ভাল লাগিছে, মানে ভাষাই দি বুজাব নোৱাৰোঁ। নাম গাই আছে, ইফালে ভোগ দি আছে, প্ৰসাদ, মানে পৰিৱেশটো কিবা এটা বেলেগ। আৰু সঁচাকৈ বহুত বেছি ভাল লাগে এনেকুৱা এটা পৰিৱেশত। মনটো মানে বিৰাট শান্তি হৈ যায়, মানে শান্তি লাগি যায়। আৰু আহিব মনে নাযায়, কিন্তু নিজৰ কিছুমান দায়িত্বৰ কাৰণে সোনকালে গুচি আহিব লগা হয়। এয়া ডাঙৰ চাকিগছিত ধুনীয়াকৈ জ্বলি আছে, আৰু ইফালে শিৱলিংগত পানী ঢালা মানুহ বহুত বেছি। আমিও পানী ঢালি প্ৰাৰ্থনা কৰি এয়া পুৰোহিতৰ পৰা আশীৰ্বাদ লৈ, আৰু আমি তিনিওটাই পুৰোহিতৰ আশীৰ্বাদ লৈ পিনে যাব ওলাইছোঁ। আৰু সঁচাকৈ মন্দিৰৰ মানুহখিনিৰ এইকেইটা দিনত যথেষ্ট কষ্ট হয়, কাৰণ কিয়, হাজাৰ হাজাৰ মানুহক কণ্ট্ৰল কৰাটো ইমানো মানে সহজ কথা নহয়। তেওঁলোকৰ সঁচাকৈ বহুত বেছিয়ে কষ্ট হয়। বতৰটো যদিও অলপ সেমেকা হৈ আছিল, বৰষুণ নাছিল, কিন্তু অহা টাইমত কিনকিনীয়া বৰষুণ জাকে সঁচাকৈ কিবা এটা মানে ভাল লগাই দিছে। আৰু মন চন মানে পৰিৱেশৰ লগত এই বৰষুণ জাক আজি মিলি গৈছে, তেনেকুৱা লাগিছে, আৰু অনুভৱ হৈছে তেনেকুৱা। আৰু এয়া আমি অহাৰ সময়ৰ অলপমান পৰিৱেশ দেখাই দিছোঁ। আৰু লগতে ভিডিঅ'টো চোৱাৰ বাবে সকলোকে ধন্যবাদ।